নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা অতি জৰুৰী খবৰ আজি হৈছে 26 জুলাই অসমৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আপুনি পিএম কিষাণৰ ধন লাভ কৰিছে বা আপুনি যদি পিএম কিষাণৰ ধন লাভ কৰি আছে তেন্তে আপোনাৰ বাবে এই খবৰটো অতিকৈ জৰুৰী পিএম কিষাণৰ ধন যদি আপুনি এতিয়া লাভ কৰা নাই তেন্তে শীঘ্ৰে আপুনি এইকেইটা কাম কৰিব লাগিব যদি এইকেইটা কাম আপুনি নকৰে তেন্তে আপুনি পিএম কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকা আছে প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা অতি জৰুৰী খবৰ আহি পৰিছে কৃষি বিভাগে জাৰি কৰিছে এইকেইটা নিৰ্দেশনা ধন পাবলৈ আপুনি 31 জুলাইৰ ভিতৰত এইকেইটা কাম কৰাটো অতিকৈ জৰুৰী কিয়নো ধন লাভ কৰিবৰ কাৰণে আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক পাছবুক সংযুক্ত কৰিব লাগিব আপুনি যদি বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড যদি সংযোগ নকৰে তেন্তে আপুনি 31 জুলাইৰ ভিতৰত আপুনি পিএম কিষাণৰ ধন লাভ কৰিব নোৱাৰিব ডেডলাইন বান্ধি দিয়া হৈছে 31 জুলাই আৰু 31 জুলাইৰ ভিতৰত আপুনি এই কাম কৰিব লাগিব প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আহি পৰিছে আৰু কৃষি বিভাগে কিছু সময়ৰ পূৰ্বে জাৰি কৰিছে এইকেইটা নিৰ্দেশনা আৰু তাৰ লগতে আপোনাৰ ই-KYC কৰাটো বাধ্যতামূলক ই-KYC কৰাৰ লগতে আপোনাৰ যদি বেংক পাছবুকৰ লগত যদি আধাৰ কাৰ্ড সংযোগ নকৰে তেন্তে আপুনি পিএম কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হ'ব আপুনি ই-KYC কেনেকৈ কৰিব সেয়াও আপোনালোকক জনাইছো আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপুনি ই-KYC কৰিব পাৰিব সহজতে ই-KYC কৰিব পাৰিব আৰু কৃষি বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনাও জাৰি কৰা হৈছে আপুনি ধন লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকা আছে যদি এইকেইটা কাম আপুনি নকৰে কৃষি বিভাগৰ তৰফৰ পৰা সেই ডাঙৰ খবৰটো ৰাজ্যবাসীক প্ৰদান কৰা হৈছে